Hello everyone, এই যোনটো ভিডিও দেখিছে আপোনালোকে সেইটো চাংকি ব্লগ হয় আৰু চাংকি আমি গৈছিলোঁ লগৰ মানে আমি চাৰিটা গৈছিলোঁ কৌশিক মই তাৰপৰা বিষ্ণু আৰু নিতু আমি এইকেইটা গৈছিলোঁ চাৰিটা দুখন বাইক লৈ গৈছিলোঁ মোৰ লগৰ কৌশিকৰ ভাগৰ আপাচি আৰু মোৰ ভাগৰ এইবিলাক দুখন বাইক লৈ গৈছিলোঁ চাংকি আমাৰ শিৱসাগৰৰ পৰা টোটেল 110 কিলোমিটাৰ আপ এণ্ড ডাউন 220 কিলোমিটাৰ হৈছে আৰু চাইজত ব্লগটো কি কৰিলোঁ আপোনালোকক দেখাই গৈছোঁ আৰু ভাল লাগিলে আৰু যিমানে মানে ভাল লাগিলে তাৰ উপৰি মানে ৰাস্তাটো অলপ ডেঞ্জাৰো আছিলে ব্লগটো চালে গম পাব আপোনালোকে ধুনীয়া জেগা কিন্তু ভাল প্লেচ চাওক ভিডিঅ'টো আমি আহি আছোঁ চাংকিলাও 30 কিলোমিটাৰ আছে আহি আছে এয়া বিষ্ণু তাৰপৰা কৌশিক নিতু আহি আছোঁ গোটেইকেইটা আৰু 30 কিলোমিটাৰ পিছত আমি পাম চাংকি ৰাস্তা আল্টিমেট আজি বতৰো মজা ভাল লাগিছে চাই থাকক ফাইনেলি আমি চাংকি পাই গ'লোহি ইয়াত ফটো চটো মাৰি আছোঁ মজা মজা আমি এতিয়া ওপৰলৈ আহিছোঁ ওপৰত এটা ধুনীয়া ভিউ পইণ্ট আছে তাত যাওঁ আপোনালোকক দেখাম আহি আছোঁ এটা ভিউ পইণ্ট
কেনেকুৱা লাগিলে কেনেকুৱা লাগিছে গুলি গুলি